কবাই লাইক আছে দুটা অলপ কৰিবই এইফালে কেনেকুৱা আছে ক ঐ কেনেকুৱা হা তোৰ ভাত নাই দেখোন কেনেকুৱা আছে কেনেকুৱা আছে ভাল আছে কেনেকুৱা আছে ভাল ভাল আছে নাই পূৰা ভাল পূৰা পেট ভৰাই খাবি দেই কেনেকুৱা আছে এইফালে কেনেকুৱা আছে ক লাজ কৰিছ নেকি ঠিকে আছে অঁ অঁ ৰ'বা ৰ'বা এইফালে কেনেকুৱা হা ৰান্ধনি এইফালে বিলোৱা মানুহ কি কি বিলাইছা মাংস বিলাইছে তাৰপিছত আপোনাৰ ভাত আছে দাইল আছে পানী আছে অঁ বঢ়িয়া এই মাংসটো আপুনি চাই লওক অঁ বঢ়িয়া কেনেকুৱা আছে দেখাই দিয়ক চবকে মাংস মাংস এইফালে মাংস মাংস আৰু আছে মানে ন আছে দাইল কোৱা আজি আজি কোৱা অনুভৱ কোৱা নমস্কাৰ প্ৰথমতে আমি অসমৰ আমাৰ আদিত্য দাসৰ চেনেলটোলৈ আমি স্বাগতম জনাইছোঁ আমি কিছুমান আজি মানে এবাৰ সকলোৱে ভোজ খাম বুলি এসাঁজ লগে ভাগে বনোৱা হৈছিলে এই অন্তিম পৰ্যায়ত আমি খাবলৈ সাজু হৈছোঁ এয়া আমাৰ বিহুৰ সামৰণি বুলি ক'ব পাৰি যিহেতু আমি লগে ভাগে সকলোৱে বিহু গাই মেলি এই সামৰণি অনুষ্ঠানত সকলোৱে ফূৰ্তি কৰিছে এয়া খানা খাই আছে লগতে আমাৰ ইয়াৰ ঢুলীয়া মেইন ঢুলীয়া ঢুলীয়া কি হ'ল ভাগৰ ঢুলীয়া টোপনি আমাৰ নাচনী ফালৰ পৰা আছে অঁ নাচনী অলপ দেখাই দিবা এইফালে নাচনী কল কোৱা কেনেকুৱা চব পলাইছে দেখোন চব এই ক কেনেকুৱা অনুভৱ অঁ নমস্কাৰ আজি আমাৰ মুহূৰ্ত অলপ হেৰি আছে আমি এতিয়া আমাৰ একমাহ যোৰা প্ৰগ্ৰেম বনাইছিলোঁ আমি একমাহ কণ্টিনিউ হৈ গ'ল একমাহ হ'ল জানো একমাহ নাই হোৱা মানে 20-30 দিনমান হৈছে তাৰপিছত আমি ভাগৰি গৈছোঁ সেইকাৰণে আজি প্ৰীতি ভোজ ইমান লেকচাৰ দিবলৈ নোৱাৰিম হিট পাতিব নোৱাৰি কোৱা গুলি এইফালে কি বিলাইছা মাংস শিল্পী খাই বৈ গ'ল অঁ খাই বৈ গ'ল ভাত খাই গ'ল খালে ধৰা থৈ আহিলে ঘৰত আলহী আহিছে বোলে পুৰা হেভি মাংস কেনেকুৱা জ্বলা হৈছে নাই হয় কেনেকুৱা মজা কেনেকুৱা আছে ক বঢ়িয়া ক চিলি ক কেনেকুৱা আছে ক ভালে আছে এইফালে বাৰ্বি বাবু কেনেকুৱা আছে খানা মজা মাংস টেষ্টি হৈছে নাই হৈছে বঢ়িয়া ভালকে খা এইফালে কেনেকুৱা হৈছে এইফালে মুখখন ওপৰলৈ কৰ হা নহনি ভাল হৈছে বঢ়িয়া এইফালে কোৱা লাজ কৰিছে খাবলৈ লাজ এইকেইজনী চাওঁ মোক দেখা কিয় লাজ
কিয় ইমান লাজ মই কমাই পেলাই না